তো পুনৰ আপোনালোকক স্বাগত জনাইছোঁ ধ্ৰুৱজ ব্লগলৈ। চ' আজি বহুত দিন মই এইখিনি ব্লগ বনোৱা নাই, কাৰণ কৰোণা ভাইৰাছো আপোনালোকে গম পায়েই, বহুত মানুহে গম নাপায় কৰোণা ভাইৰাছ কি, কেনেকৈ বিয়পায়, তাৰ পৰা কি সজাগতামূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম। সেইকাৰণে মই আজি বহুত দিন ভিডিঅ' বনোৱা নাই, ঘৰৰ পৰা ওলোৱা নাই, ঘৰতে আছোঁ, পাবজি খেলিছোঁ অথবা ভিডিঅ' চাইছোঁ ইউটিউবত। তো ব'লক আজি আমি বেলেগ একো নাজানো, একো নকৰোঁ, কিন্তু এটা বস্তু কৰিম যে হাত কেনেকৈ ধৰে, হাত ধোৱাটো কৰিম। আৰু তো ব'লক গৈ বাথৰুমত হাত ধুওঁগৈ, আৰু হাত ধুই হাতখন মুচিব লাগিব, গতিকে গামোচাখন লৈ লৈছোঁ আৰু ব'লক হাত ধুওঁগৈ। চ' আজি মই নৰ্মেল চাবোনেৰে হাত ধুম। তো হাত ধোৱা প্ৰণালীটো আপোনালোকে খালি ভালদৰে শিকি লওক। আৰু তো চাবোনেৰে হাত ধুইছোঁ। চাবোনেৰে সদায় এনেকৈ ভালদৰে হাত ধুব লাগে, কিন্তু বহুত মানুহে হাত ধুৱে, এই ছাইডটো হাত ধুৱে, এই পিছৰ ছাইডটো হাত ধোৱাটো বহুত জৰুৰী হয়। ত' আপোনালোকে ভালদৰে এনেকৈ চাবোনটো প্ৰথমতে দি দিব, ঘঁহি দিব হাতত, ঘঁহি লৈ পূৰা হয়তো আধা মিনিট সময়, 30 ছেকেণ্ড সময় হাতটো ভালকৈ ঘঁহিব, পিছদিও ঘঁহিব, আগেদিও ঘঁহিব, দুয়োখন হাত এনেকৈ ভালদৰে 30 ছেকেণ্ডমান ঘঁহাৰ পিছত পানী দি ধুনীয়াকৈ হাতখন ধুই দিলেই হ'ল। মিনিমাম 30 ছেকেণ্ড সময়, 1 মিনিট সময় নালাগে, বেছি সময় দিব নালাগে। তথাপিও 30 ছেকেণ্ড সময় আপোনালোকে এনেকৈ হাতখন ধুই হাত চাফা কৰি দিব, আৰু তেনেকৈ হওক সতৰ্ক কৰোণা ভাইৰাছৰ পৰা বাচিবলৈ। তো আহিলোঁ হাত ধুই, গামোচাৰে হাতবোৰ মুচি ল'লোঁ। আৰু আপোনালোকে এনেকৈ সদায় মানে প্ৰত্যেক এঘণ্টা 1.5 ঘণ্টাৰ মূৰে মূৰে আপোনালোকে তেনেকৈ হাত ধুই থাকিব পাৰে, কৰোণা ভাইৰাছৰ পৰা বাচিবৰ কাৰণে। মানে যিহেতু এইখনেই মেইন, এইখনৰ পৰা আপোনাৰ নাকৰ মুখত আহে। চ' আপোনালোকে যদি ৰাস্তাত গৈছে বিশেষ কাৰণত, তো মাস্ক লগাই যাব আৰু হাত দুখন ভালদৰে নিতৌ ধুই থাকিব 1 ঘণ্টা মূৰে মূৰে। চ' আজি ভিডিঅ'টো ইমানে আছিলে, শ্বৰ্ট ভিডিঅ' আছিল। তো আপোনালোকে পিছত কৰোণা ভাইৰাছ যোৱাৰ পিছত ব্লগ দেখিবলৈ পাব ধ্ৰুৱজ ব্লগ চেনেলটোত। চ' আজিলৈ ইমানে, সতৰ্ক থাকক, ঘৰৰ পৰা নোলাব, লাগিলে ঘৰত যিয়ে নকৰক, ইউটিউবত ভিডিঅ' চাওক, খানা খাওক, শুৱক, পঢ়ক আৰু পাবজি খেলক। বাই বাই।